যি ৰাজপথত গাড়ী চলে সেই ৰাজপথত হঠাৎ নৰেন্দ্ৰ মোদীয়ে বিমানত নামিলে। ডিব্ৰুগড়ৰ মৰাণত নিৰ্মাণ হোৱা এই হাইৱেটো হৈছে নৰ্থ ইষ্টৰ প্ৰথমটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি থকা হাইৱে। কিন্তু আপুনি জানেনে, অসমত এনেধৰণৰ 5টাকৈ ৰানৱে হাইৱে নিৰ্মাণৰ পৰিকল্পনা আছে। কিন্তু ইমানবোৰ টকা খৰচ কৰি এনেবোৰ হাইৱেনো কিয় বনোৱা হয়? মৰাণতে 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হাইৱেটো প্ৰায় 100 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে। মৰাণৰ পিছত অসমৰ তেজপুৰ, যোৰহাট আদিৰ দৰে বিভিন্ন কৌশলগত স্থানত এনে ELF নিৰ্মাণ কৰা হ'ব। ইয়াৰ মূল কাৰণ হৈছে চীন। কেতিয়াবা যুদ্ধ লাগিলে শত্ৰুৱে মূলতঃ এয়াৰবেছবোৰক টাৰ্গেট কৰে। যদিও এয়াৰবেছবোৰ ছেভ কৰি ৰখাৰ বাবে বিভিন্ন ডিফেন্স ছিষ্টেমবোৰ থাকে, কেতিয়াবা এই ছিষ্টেমবোৰ ফেইল হ'লে যুদ্ধৰ সময়ত শত্ৰুৱে এয়াৰফ'ৰ্চ ষ্টেচনৰ মূল ৰানৱে ধ্বংস কৰি দিয়ে আৰু ৰানৱে অবিহনে যুঁজাৰু বিমান উৰিব নোৱাৰে। এনে সময়ত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিবোৰ আৱশ্যকীয় হৈ পৰে। উদাহৰণস্বৰূপে অপাৰেশ্যন সিন্দুৰৰ সময়ত আমাৰ ভাৰতীয় সেনাই পাকিস্তানৰ নুৰখান এয়াৰবেছৰ ৰানৱে ধ্বংস কৰি দিছিল। আৰু এনে পৰিস্থিতিত পাকিস্তানৰ ওচৰত বিকল্প হিচাপে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ অভাৱ আছিল। কিন্তু চীনে বহু বছৰ আগৰে পৰা এনেধৰণৰ ELF তৈয়াৰ কৰি আহিছে, যিয়ে প্ৰমাণ কৰে যে আমিও এনে ELF শীঘ্ৰে তৈয়াৰ কৰাটো কিমান আৱশ্যকীয়। কেৱল যুদ্ধই নহয়, বানপানী বা ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান চলাবলৈও এনে ELF সমূহে ব্যৱহাৰ কৰা হয়। আপুনি ইয়াৰ বিষয়ে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।